আমাৰ উদ্দেশ্য এটাই হ'ব যে বিটিএডিত আজি বিটিএডিত যি আমি আমাৰ সংগঠনটো ইমানেই শক্তিশালী কৰোঁ যে ভৱিষ্যত দিনত বিটিএডিৰ চিফজন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা শক্তিশালী কৰি আমাৰ যে ভাৰতীয় জনতা পাৰ্টীৰ অনাগত দিনত যি বিটিএডিৰ চিফ হ'ব ভাৰতীয় জনতা পাৰ্টীৰ পৰা কি লাগিলে যোনে নহয় আৰু BTCनि मासिखौ सेनो थांगासिनो नामा BJP राजखान्थि हान्जाया फैबाय थानाय समाव BJP आरो UPPला गावस्रानायनि लामायाव नामा BJP दोलोआ प्रमद बर'खौ बोख्लायनानै BJPनिफ्राय सिफ जानायनि थांखि लादों नामा फैगौ सोरखाराव BTCनि चिफआ BJPनिफ्राय जागोन बे बाथ्राखौ इसारा होदों BJPनि लाइमोन गांखंनि आफादगिरि सिद्धांकु अंकुर बर'आ बिथाङा थारैनो UPPL BJP GSP जथाय BTCआव सोरखार खुंबाय थानाय समावनो मोनसे इसारा होदों BTCनि चिफनि मासिखौ लानानै BJP राजखान्थि हान्जानि लाइमोन गांखंनि आफादगिरि सिद्धांकु अंकुर बर'आ बिथाङा গতিকে আমি যুৱ সতীৰ্থবৃন্দৰ লগত কেনেকৈ আগন্তুক দিনত বিটিএডিত বিশেষভাৱে চিৰাং জিলাত আমি যুৱ মৰ্চাই কেনেকৈ যুৱ সমাজখনক আমি একত্ৰিত কৰি সমাজখনক আগুৱাই লৈ যাব পাৰোঁ য'ত হিংসা নাথাকে য'ত মানুহৰ এটা আদৰ্শৰ প্ৰতি সকলোকে একত্ৰিত কৰি সমাজখনক একে সমন্বয়ৰ ধাৰাৰে আগুৱাই লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিব সেই উদ্দেশ্যে ইয়াত উপস্থিত হৈছিলোঁ আৰু আমি বিশেষভাৱে সাংগঠনিক দিশত কিছুখিনি আমাৰ আলোচনা হৈছিলে কেনেকৈ আমি চিৰাং জিলাৰ সংগঠনটো শক্তিশালী কৰিম জিলা যুৱ মৰ্চাৰ সন্মানীয় সভাপতি ৰাকেশ দাস ডাঙৰীয়াৰ নেতৃত্বত লগতে আমাৰ লগত উপস্থিত আছিলে এই চিৰাং জিলাৰ মূল সমিতিৰ BJPৰ সন্মানীয় সভাপতি ৰিণ্টু কুমাৰ দাস ডাঙৰীয়া লগতে ইয়াত উপস্থিত আছিলে এই সমষ্টিৰ সন্মানীয় বিধায়ক তথা আমাৰ ৰাজ্যিকৰ সম্পাদকৰ দায়িত্বত থকা ভাৰতীয় জনতা পাৰ্টীৰ অজয় কুমাৰ ৰয় ডাঙৰীয়া লগতে জিলাৰ সমূহ বিষয়ববীয়াসকল আছিলে ৰাজ্যিকৰ মোৰ এটা টীম আহিছিলে ৰাজ্যিকৰ পৰা সমূহ বিষয়ববীয়াসকল গতিকে অনাগত দিনত আমি সংগঠনটো কেনেকৈ লৈ যাব পাৰোঁ বিশেষভাৱে সমাজখনক আমি কেনেকৈ একত্ৰিত কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি আলোচনা কৰিছোঁ অনাগত লোকসভা নিৰ্বাচনো আছে লোকসভা নিজৰটো আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা কৰিবলগীয়া বহুখিনি কৰণীয় আছে গতিকে আমাৰ উদ্দেশ্য এটাই হ'ব যে বিটিএডিত আজি বিটিএডিত যি আমি আমাৰ সংগঠনটো ইমানেই শক্তিশালী কৰোঁ যে ভৱিষ্যত দিনত বিটিএডিৰ চিফজন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা আৰু সেইটো আমাৰ যুৱ শক্তিয়ে সেই নিদৰ্শনটো দাঙি ধৰিব লাগিব কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ যোনটো সদায় মূল চালিকা শক্তি যুৱ মৰ্চাক সদায় গুৰুত্ব দিয়ে ভাৰতীয় জনতা পাৰ্টী গতিকে সেই উদ্দেশ্যে আমি আহিছিলোঁ অনাগত দিনত আৰু আহিম আপোনালোকৰ ইয়াত সংগঠনটো শক্তিশালী কৰাৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত সেইটোতো আপোনালোক সেইটো শীৰ্ষ নেতৃত্ববৃন্দই সিদ্ধান্ত ল'ব এতিয়া আপোনালোকক আমি ক'ব নোৱাৰে আমাৰ উদ্দেশ্য আমি সংগঠনটো শক্তিশালী কৰা আমি UPPLকো আমি সন্মান জনাওঁ কাৰণ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হয় আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে লগত লৈ যাবলৈ তেওঁ সদায় চেষ্টা কৰে সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস সবকা বিশ্বাস এই চাৰিটা নীতিৰে আমি সদায় সমাজখনক আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা চৰ্চা কৰে গতিকে আমি সকলোকে সংগঠনটো লগত লৈ আগুৱাৰ আমাৰ এটা প্ৰয়াস আছে কিন্তু আমাৰ উদ্দেশ্য হৈছে আমাৰ যুৱ মৰ্চাৰ সংগঠনটো শক্তিশালী কৰা শক্তিশালী কৰি আমাৰ যে ভাৰতীয় জনতা পাৰ্টীৰ অনাগত দিনত যি বিটিএডিৰ চিফ হ'ব ভাৰতীয় জনতা পাৰ্টীৰ পৰা কি লাগিলে যোনে নহয় আৰু আগন্তুক দিনত আপুনি সুধিছে কোকৰাঝাৰ প্ৰাৰ্থী কোন হ'ব সেই কথাটো আমি অৱগত নহয় সেইটো আমাৰ জ্যেষ্ঠ শীৰ্ষ নেতৃত্ববৃন্দ সিদ্ধান্ত ল'ব আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই সিদ্ধান্ত ল'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদ্ধান্ত ল'ব যিহেতু বিজেপি যুৱ সমাজক যুৱ চামক সদায় প্ৰাধান্য দিয়ে বিজেপিৰ ৰাজনীতি হয় মূলতঃ যুৱ শক্তিৰ ৰাষ্ট্ৰ তেনে ক্ষেত্ৰত আপোনালোকৰ বিটিআৰ অঞ্চলৰ যুৱ সমাজৰ কি ধাৰণা যে তেওঁলোকে কি বিচাৰে এইটো আপোনালোকে গুৰুত্ব নিদিব লাগে আপোনালোকৰ শীৰ্ষ নেতা চাওক ভাৰতীয় জনতা পাৰ্টীয়ে সদায় চাইলেণ্টলি অবজাৰ্ভ কৰি থাকে আমাৰ জ্যেষ্ঠসকলে চাওক সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ আমি যে আজি যুৱ সতীৰ্থসকলৰ লগত এখন বৈঠক কৰিছোঁ উদ্দেশ্য কি যে সকলোকে কৈছোঁ সমাজৰ স্বাৰ্থত সকলোকে সমাজৰ প্ৰতিটো শ্ৰেণীৰ স্বাৰ্থত আপোনালোকে কাম কৰি যাওক আৰু আমাৰ জ্যেষ্ঠসকলে চাইলেণ্টলি অবজাৰ্ভ কৰি থাকিব যে কাক চিট দিব লাগে ভোট দিব লাগে আৰু ডেফিনেটলি আপোনালোকে দেখিছে সেইটো খুব নিদৰ্শন এটা আছে সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ যুৱ শক্তিক সদায় প্ৰাধান্য দিয়ে আজি আপোনালোকে জানে আমাৰ ৰাষ্ট্ৰীয় সভাপতি ভাৰতীয় জনতা যুৱ মৰ্চাৰ যি আমাৰ সবতকৈ তেওঁ লোকসভাৰ সাংসদ হৈছিলে একদম সবতকৈ য়াংগেষ্ট MP হিচাপে তেওঁ আজিৰ দিনত সমাজত ভাৰতবৰ্ষত তেওঁক জানে আমাৰ তেজস্বী চুৰীয়া ডাঙৰীয়া গতিকে সেইটো ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত ল'ব আমাৰ উদ্দেশ্য আছে আমি সংগঠনটো শক্তিশালী আৰু সকলোকে লগত লৈ আমি সমাজখনক একত্ৰিত কৰা আমাৰ উদ্দেশ্য